হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালে। আৰু আজি মই ভিডিঅ'টো দুপৰীয়াৰ পৰাহে আৰম্ভ কৰিছোঁ, কাৰণ মোৰ আজি অফ আছে আৰু অফ বুলি মই অকণমান দেৰিলৈকে শুলোঁ। আৰু শুই উঠি বহুত কাম থাকে আৰু অফ বুলি ক'লে মানে কাম নোহোৱা নহয় আৰু একদম বহুত বেছিয়ে কাম আৰু কাম বন কৰি এটাই অকণমান বোলো কেমেৰাটো হাতত তুলি লওঁ, সেইবুলি আপোনালোকৰ সন্মুখত আহি গ'লোঁ। চাই থাকিব ইয়াৰ পিছত মই কি কৰোঁ কি নকৰোঁ। বজাৰৰ পৰা আহিলোঁগৈ আৰু এইখিনিতে বহি মই কিবা এটা কৈ আছিলোঁ আৰু সেইখিনি ভালকৈ নাহিল আৰু এনেকৈ মই ডলা এখন উলিয়াই ল'লোঁ আৰু গোটেই বস্তুকেইটা উলিয়াই ল'লোঁ। আৰু বজাৰৰ পৰা আজি কোমোৰা আনিলোঁ আৰু কোমোৰাটো মই ভালদৰে কাটি ল'লোঁ টুকুৰা টুকুৰকৈ। আৰু মাটি দালি মই তিয়াই ৰাখিছিলোঁ অলপ আগত, বেছি টাইম হোৱা নাছিলে, সেইবাবে ভালকৈ বাকলিবোৰ নগ'লেই। একো নাই বাৰু, হৈ যাব। আৰু এইখিনিতে কথা এটা কওঁ দেই, আপোনালোকে ভাবে চাগে সদায় বজাৰ কৰে নেকি? এনেকুৱা নহয়। মই যেতিয়া অফ লওঁ বা ছুটি লওঁ তেতিয়া মই বজাৰ কৰিব লগা হয়, কাৰণ মোৰ থাকিবৰ কাৰণে কোৱাৰ্টাৰ আৰু খোৱা বোৱাই গোটেইখিনি মোক কোম্পেনীয়ে প্ৰভাইড কৰে। সেইবাবে মই এনেই ৱেষ্টেজ হ'ব বুলি বস্তুবোৰ কিনি ৰাখি নথওঁ। সেইবাবে আৰু যেতিয়া কিনো আৰু লগে লগে মই খাই দিওঁ, তেনেকুৱা হয়। আৰু এয়া মই ধুই ল'লোঁ ভালদৰে মাটি দালিখিনি আৰু কুকাৰত মই এইখিনি ঢালি দিলোঁ। আৰু তাৰপিছত কোমোৰাখিনি যে কাটি থৈছিলোঁ এইখিনিও মই এড কৰি দিলোঁ আৰু এতিয়া মই সিজিবলৈ কুকাৰটো মই গেছত উঠাই দিলোঁ। তাৰপিছত মই ৰঙালাও শাকখিনি চব্জিৰ কাৰণে কাটি লৈছোঁ। এইখিনি ভালদৰে মানে চাফ চাফাই কৰি লৈছোঁ আৰু আপোনালোকে চাই গৈ থাকিবচোন কি কৰোঁ, কেনেকৈ কৰোঁ। ভালকৈ নাজানো বাৰু ৰান্ধিবলৈ, তথাপিও আৰু চেষ্টা কৰোঁ মই। শাকৰ মুঠাটো আনোতে ইমান ডাঙৰ হৈ আহিছিলে আৰু এতিয়া চাওকচোন কিমানখিনি জাবৰ ওলালে আৰু অকণমানহে শাক ওলাই পৰিলে। আৰু এতিয়া মই শাকখিনি ভালদৰে ধুই ল'ম আৰু আপোনালোকে চাই গৈ থাকিব শেষলৈকে মোৰ ভিডিঅ'টো। শাকখিনি হৈ গ'ল আৰু সেই শাকখিনি মই এটা বাতিত থৈ ল'ম আৰু একেখন কেৰাহীতে মই মাটি দালিখিনিও বনাম। তাতে অকণমান তেল দি ল'লোঁ আকৌ, আৰু পাঁচফোৰণ, এটা শুকান জলকীয়া, এখিলা তেজপাত দি লৰাই ল'লোঁ। আৰু তাৰপিছত অকণমান আদা নহৰু দি ল'লোঁ, হালধি অকণমান, নিমখ অকণমানো এড কৰি দিলোঁ। আৰু মই বইল কৰি ৰখা মাটি দালিখিনিও মই তাত ঢালি দিলোঁ। এতিয়া চাওকচোন কেনেকুৱা হৈছে বাৰু, জনাবচোন মোক। এতিয়া মাটি দালিখিনিও হৈ গ'ল। এতিয়া ভাতকেইটা তুলি দি আৰু অকণমান বহো এইখিনিতে আৰু চাই থাকিব তাৰপিছত কি কি কৰোঁ কি নকৰোঁ। ফাইনেলি ভাতকেইটা ৰেডি হৈ গ'ল আৰু আজি এনেকৈয়ে দুপৰীয়া সাজটো ৰান্ধি ল'লোঁ। মই মাছ মাংস নাই খোৱা আজি অলপ দিনৰ পৰা। আৰু চাওকচোন এডোখৰ ভোট জলকীয়াও লৈ ল'লোঁ। এতিয়া আৰম্ভ কৰোঁ আৰু খাবলৈ। বহুত ধুনীয়া হৈছে।
খাই বৈ হৈ গ'ল আৰু বাহিৰত মেলি থোৱা কাপোৰকেইটা নিবলৈ আহিলোঁ। এইফালে বাচন চাচনো ধুই ল'লোঁ আৰু ইটো সিটো কাম কৰি ল'লোঁ। কাম কৰি শেষ হ'ল আৰু এতিয়া কাপোৰখিনিও মই বাহিৰৰ পৰা ভৰালোঁ আৰু বিশেষ একো কাম নাই। কিছুমান কাপোৰ শুকুৱাই নাই, এতিয়া বতৰ ডাৱৰীয়া আৰু ৰাতিপুৱাৰ পৰা বৰষুণ। আকৌ আহি গ'লোঁ আপোনালোকৰ মাজত। এতিয়া মোৰ বিশেষ আৰু একো দেখুৱাবলগীয়া নাই আৰু এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰোঁ। আৰু মোৰ এই ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে মই আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই গৈ থাকিব।